গুড মৰ্ণিং। আমি মানে গুণ আৰু মই আহি আছোঁ মৰ্ণিং ৱাকত। এতিয়া প্ৰায় ৰাতিপুৱা 4:30মান বাজিছে আৰু দেখিছেনে গোটেই ধুৱলি কুঁৱলী একদম। কিমান আৰু শুই থাকিম সদায়, ভাবিলোঁ মৰ্ণিং ৱাক কৰোঁ। এইফালে কোনোবা আহিছে, পথাৰ খালী একদম ধুৱলি কুঁৱলী। কিন্তু ইয়াতে এটা চিৰিয়াছ মানে ডাঙৰ কথা, অলপ দিন আগলৈকে ইয়াতে হাতীবাবু ওলাইছে। এতিয়া আছে নেকি মই নাজানো, কিন্তু বেছি আগলৈও যাব নোৱাৰোঁ। চ' অলপ টাইম এনেকৈ খোজকাঢ়ি মেলি ঘৰত যাম আৰু। একদম মুখ চুখ ফুলা আহিছে, চকুটোও ফুলা আহিছে। খোৱা পৰা উঠিয়ে মোক ব্ৰাছ কৰি ধুমধাম আহিছোঁ। গোটেই চাই দিয়া। আমি দুজনী, আগত দুজনীমান মানুহ গৈছে আৰু এইফালে নাই। ৰাতিপুৱা খোজকাঢ়িলে কিবাটো ভাল লাগে ন। চ' চাই থাকিব ব্লগটো। মৰ্ণিং ৱাক কৰিব আহিছে, এই ঘৰত যায়ে প্ৰায়। কেতিয়াবা তাক বিস্কুট লাগি চিঞৰি আছে, ক'ৰ পৰা দিব এতিয়া ৰাস্তাত বিস্কুট। বোলো অ' বিস্কুট নাই এতিয়া। মইনো কি জানো এতিয়া কি যে মৰ্ণিং ৱাক কৰিব আহিব। কি হ'ল বহ বা। দৌৰালে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ, শিৱ মন্দিৰ। সোমবাৰ, গতিকে ভাবিলোঁ এপাক শিৱ মন্দিৰৰ পৰা আহোঁগৈ নে কি কোৱা? ফালে ছাৰ ৰেডি হ'ল, ক'ত যাম ময়ো নাজানো, ময়ো চিনি নাপাওঁ। চ' এতিয়া যাবলৈ ওলালোঁ। গৈ থাকোঁ, দেখাম বাৰু আপোনালোককো মন্দিৰটো। চ' চাই থাকিব শেষলৈকে। চাহপানী খোৱা নাই, গা পা ধুই খালি ওলাইছোঁহে। তাৰপৰা আহি চাকি দি মেলি আহিহে চাহ খোৱা হ'ব। কেঞ্চাৰ ইনষ্টিটিউট। লগতে এখন বজাৰ বহে। এখন বজাৰ বহে, শনিবৰীয়া বজাৰ। বহুত ডাঙৰ হয় আৰু প্ৰত্যেক সপ্তাহে বহে। তাৰ লগতে আছে মেডিকেল। বহুত দিন পাছত এইফালে আহিছে। তথাপি ঠাণ্ডা পৰিছে ন বহুত। এইফালে পাই গ'লোহি তেজপুৰ মেডিকেল কলেজ। কিবা বনাই আছে নেকি ন আগফালে? গছবিলাক গছবিলাক চিধা হয় ন। মোকো দি দিব 3 গছ ডাঙৰ। তেল এইটো লওঁ, কৈছে ইয়াৰ লগত বোলে হেৰি পেকেট এটাও ল'ব লাগিব। অঁ আনিছোঁ। আৰু আমাৰ তেল ধূপ লোৱা হৈ গ'ল, চাকি লোৱা হ'ল, আৰু এতিয়া ব'লক মন্দিৰলৈ যাওঁ। মন্দিৰ জোতা চেণ্ডেল ইয়াতে থোৱা, এই আগলৈ থোৱা হয়।
দিবা চাকি খেলে দিবা নহয় টেপ টেপ কোনটো আছে এইটো কি পুৰণা হেৰি আছিলে নেকি এইটো হা এইটো আচ্ছা ভৱন মন্দিৰত সোমাই চাকি দিলোঁ আহিলোঁ ওলাই মেলি সঁচাকৈ মন্দিৰত আহিলে বৰ ভাল লাগে কিবা এটা সঁচাকৈ পাখিটো চৰি আছে ছাৰ ৰেডি হৈ আছে যাবলৈ পিন্ধি লওঁ মন্দিৰৰ পৰা আহি পেহীহঁতৰ ঘৰত সোমাই গ'লোঁ ব্যস্ত খালি মোবাইল টিপা একদম মানে ইমান মোবাইল টিপিব পাৰে নহয় যেতিয়া বিহু গতিকে ভাবিলোঁ এপাক সোমাই যাওঁ আহি গ'ল পেহীহঁতৰ ঘৰত এফালে ৰ'বই পৰা নাই ইমান খাই আছে বা লাল চাহ একো নহয় লগত বিহু বস্তু আছে কি দিছে নাৰিকলৰ চিৰা তিলৰ লাড়ু পিঠা বৰপিঠা চাহ আহি ঘৰ পাই গ'লোঁ আজি মানে ভাত খোৱা নিমন্ত্ৰণ কাৰ ঘৰত গুণৰ ঘৰত স্পেচিয়েলি এইফালে চাহ খাই আছে দেই মোকচোন নেদেখায় পেহীৰ লগতে এইফালে ৰান্ধনি লাগি আছে ৰান্ধনি হাই কৈ দিয়া মাংস বনাই আছে দেই এইফালে আৰু মই চাহ খাই লওঁ বিহু খাবলৈ মাতিছে লগতে ভাত খোৱা নিমন্ত্ৰণ এয়া পিঠা লাড়ু বৰপিঠা এটা লাড়ু মই খায়ে দিলোঁ সেইটো ৰ'বই নোৱাৰিলোঁ নাৰিকলৰ লছ কৰা যে খায়ে দিলোঁ লগতে খানা চালাড ভাজি পাপৰ নেমু ইফালে এইফালে গুণহঁতে খাই আছে গুণ বাবু ৰাধা এনেকৈ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা হ'লে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে বাই বাই